কৰিছ? তই আহিলি বহি কিমান দিনৰ মূৰত যে আহিছ? মই তোক বহুত দিন দেখা নাই আকৌ লগো পোৱা নাই সেইবাবে ভাবিলোঁ আজি তহঁতৰ ঘৰৰ পৰা এপাক গৈয়ে আহোঁ বোলো। ইমান দিনো কিয় অহা নাছিলি? বহুত দিনৰ মূৰত দেখিছোঁ তোক আজি। কিমান দিন যে হ'ল লগ পোৱা নাই। আজি কিন্তু গধূলি ভাত পানী খোৱাহে পঠিয়াম আকৌ তাৰ আগতে যাওঁ কৰি নাথাকিবি। ইমান দিনৰ মূৰত লগ পাইছোঁ, বহুত কথা পাতিবলৈ আছে তোৰ। ঠিক আছে ভাত পানী খাই যাম বাৰু। তহঁতৰ ভাল লাগি মানুহলৈ নাহিলি কিয়? তেওঁ বহুত দিন অহা নাই আমাৰ ঘৰলৈ। ভাল এই নহয় মা নাই নেকি? আমাৰ মা আছে সেই ওচৰতে কেনিবা ওলাই গৈছে। ৰহ তই বন হওঁতে মই মাতি আনোগৈ। মায়ে তোক লগ পালে বহুত বেছি ভাল পাব। নেলাগে দিয়া মাতিবলৈ, এনেও আজি দিনটোৰ বাবে আহিছোঁ, লগ পামেই। ঠিক আছে তেনেহ'লে আহিবই ৰহ। বাকী কোৱাচোন পঢ়া শুনা কেনেকুৱা চলিছে? আছোঁ আৰু দেই, পঢ়া শুনা চলি আছে আৰু তোৰ? মোৰো ভালেই, কিন্তু কবি আৰু পঢ়িবলৈ একো মনেই নোযোৱা হ'ল। ঠিক আছে তই বহ, নহ'লে ভিতৰলৈকে ব'ল মই চাহ কৰোঁগৈ। নালাগে দিয়া ইয়াতে বহোঁ বাহিৰতে। ইয়াতে বহ নেকি? ঠিক আছে বহ তেনেহ'লে মই চাহ কৰোঁগৈ দেই। মা আহিবই হ'ব পাৰে অকণমান দেৰি পাছতে। ঐ কি কৰিছ? এনেই বহি আছোঁ, বহ। ভাত খালি? খালোঁ। কেনিবা গৈছিল নে কিনো? নাই কেনিও যোৱা নাই, এইফালেকে আহিছোঁ। নতুনকৈ চাউথৰ মুভি এখন আহিছে গম পাওঁ নে? ইমান যে ভাল চাবলৈ, তই চাবিচোন। তাকে চাই আছোঁ, অলপমান আছে শেষ হ'ব দেই, তই বহি থাক। মই যাওঁ দেই, থাক তই। যায় নেকি? ৰহ আকৌ এইখন শেষ হ'বই হ'ল, মই চাহ কৰোঁগৈ। চাহ খাই যাবি ৰ'ব। নালাগে দে, চাহ তাহ নাখাওঁ, বেলেগ কিবা খানি নাখাওঁ নেকি? খাই যোৱা হ'লে ভাল লাগিল হয়। যা যাওঁ দেই বহ।